Assalamu alaikum, মই নতুন ভিডিঅ'ত সকলোৰে ওয়েলকাম। মই ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰোঁ বুলি ভাবিছোঁ আৰু এফালে মই অমলেট বনাওঁ। সো ভিডিঅ'টা ষ্টাৰ্ট কৰি দিছোঁ। মোৰ ৰেন্ডম ভিডিঅ'ছ জৰটোপা বনাই থাকিম। সো এটো মই বেটাৰটো ৰেডি কৰি লৈছোঁ। ইয়াত আছে জলকীয়া, পিয়াজ, আন্ডা আৰু অৰিগেনো। চিলি ফ্লেক্স নাইকিয়া খতম হৈ গ'ল। সো ইয়াতে মই এতিয়া জলকীয়া গুড়ি দি দিম। অলপ দি দিম জলকীয়া গুড়ি। অলপ মই জলকীয়া কেঁচা জলকীয়া দিছোঁ অলৰেডি। হ'ব নিমখ দিলি নিমখ ব্ৰেডকেইটা কাটিব আছে। মই কাটি লওঁ, কেনেকুৱা কাটো দেখাই আছোঁ আপোনালোকক। দুটা একেলগে লওঁ, একেলগে দুটা লৈ এইটো কাটি দিব পাৰোঁ। সো গাইজ এইফালে মই ব্ৰেড কাটি ল'লোঁ, এতিয়া বনাওঁ। এইটো হৈছে গাইজ ব্ৰেডটো। মই ব্ৰেডটো ইয়াতে দি দিওঁ, ইয়াৰ মাজত তেল দিওঁ ৰিফাইন। তাৰপিছত এইটো যোনটো বেটাৰটো মই বনাই ৰাখিছিলোঁ এইখিনি ইয়াতে দি দিওঁ। হিলমাত ভাই আৰু এইটো যোনটো কাটিছিলোঁ সেইটো ইয়াৰ ওপৰত। বেছ কমা সিজিলে দে গাইজ। মোৰ অমলেট ৰেডি হৈ গ'ল আৰু এইফালে মোৰ চাহ কেচাপৰ পেকেটো লৈ আনিছোঁ। এইফালে এইটো জল দে মায়ে নাখায়। আপোনালোকে ট্ৰাই কৰিব, বহুত বেছি টেষ্টি হয়। মইতো বহুত বেছি ভাল পাওঁ, মই বনাই খাই থাকোঁ। আৰু এতিয়া খাই লৈ পেলাই লগ পাই আছোঁ। দুপৰীয়া হৈ গ'ল, অলমষ্ট 12টা বাজিল। মা গৈছে এতিয়া লাঞ্চ বনাবৰ কাৰণে। সো বলক যাওঁ, চাওঁগৈ মায়ে কি বনাইছে, আপোনালোককো দেখাওঁ। আৰু বহুত গৰম পৰিছে। মা কি বনাইছে? ভাত বনাইছোঁ, ভাজি, লেচেৰামাহ ভাজি। এইফালে বায়ে বহাই দিছে ভাত, লেচেৰামাহ ভাজি আৰু দালি। দালি বনাম আৰু মাছ অলপ আছে ৰাতি বনোৱা। আৰু কি লাগে? লেচেৰামাহ মই কাটি দিওঁ দিয়া। বা এৰিবৰ কাৰণে 1 ছেকেণ্ড নলগাই ভাই। যা কাট। আলু এটাও দি দে। এতিয়া চব ওলাই দিয়ে, পিঁয়াজ ওলাই দিয়ে। ভাজি বনোৱাৰ আগত কাটি দিওঁ। এতিয়া চাহিন আহিছে যেতিয়া চব কাটা লেতিও কাট। এতিয়া এইকেইটা কাটি দিওঁ গাইজ মই মাক। মই চব্জি কাটি দিলোঁ আৰু মায়ে ভাজি বনাবৰ কাৰণে গাইজ কেৰাহী বহাইছে। চাওক তেলে দিয়াতে অকল পিঁয়াজ ভাজি গৈছোঁ। মা পাগলাই গৈছে। আৰু আমাৰ মাহী নাহি গ'ল, স্কুলৰ পৰা আহি গ'ল মাহী। আৰু ইয়াত কি বনাইছে বা দেখো আবাৰ। গাইজ এইফালে মায়ে চেপা চাটনি বনাইছে। মইতো চেপা চাটনি খাই বহুত বেছি ভাল পাওঁ। আপোনালোক ভাল পায়নে নাপায় মোক কমেণ্ট ছেকশ্যনত জনাব। মাহীনে খোৱা নে চেপা চাটনি? খোৱাচোন অকণমান। মাক চাওক মিক্সি সেইটো জাৰটোত বাচি থাকে কেইটা চুচি খাইছে। মজা লাগিছে বোলে, বহুত দিনৰ পিছত খাইছে। আৰু এইফালে তেল নিদিয়া ভাজি। মই আকৌ তেল দিলোঁ বাৰু। এতিয়া মছলাকেইটা দি দিওঁ। मसाला एक नहीं हल्दी और नमक। ओह माय गॉड, इतना ऑर्डर क्यों करती हो माँ? खोलो जरा, इसको खोलो। वो सेला का निजे करब লাগিব, মানে নিজে কৰিব লাগিব। Do it yourself. ইমানখিনি দিওঁ অকণমান দে।
গৰমত পাগলা হৈ গৈছে বহুত বেছি গৰম পাকঘৰত অভাৰ গৰম ন মা নিমখ দিছ নাই দিয়া না গৰম দি দিছ घामी घामी नमक स्वाद अनुसार Oh yes mom नमक स्वाद अनुसार स्वाद से ज़्यादा मत दो नहीं तो स्वाद का संतुलन ही हो जाएगा गाइस खाना साना बना हो गल और इतना अलमोस्ट 1:30 बजिले सो माओ नामाज पढ़िले मैं गा धोवा नाइकिया बार एतियाলৈকে मैं खाना तो खाई लो बिकज इतना बहुत र'द दी আছে और बहुत बेसि गरम पानी सो इवनिंग गा धोवा खाना तो खाई लो और माए एफाले खाना रेडी कर दिसे ताके देखाई दिওঁ और मैं बहिছোঁ खाবৰ কাৰণে तो खाना तो खाई लो এইটো হৈছে মোৰ থালি ভাজি চেপা চাটনি মই একো খাই লো বোলে লগ পাই আছে कैमरा कोई दे सो गाइज आज रातिपुৱা হৈ গ'ল আজি আছে নেক্সট দিনা মৰ্ণিং আৰু ব্ৰেকফাষ্ট কৰি হৈ গ'ল আৰু মোৰ চুলি ইমান হেয়াৰফল হৈ আছে চ' ভাবিছোঁ আজি কিবা অকণমান লগাওঁ চুলিত তো মাক কৈছোঁ যে মা বোলে পিঁয়াজ পিচি পেলাই পিঁয়াজৰ ৰসটো লগালে মোৰ হেয়াৰফলটো কমে চ' সেইটোৱে লগাওঁ বুলি ভাবিছোঁ মেথি চাই আছিলোঁ ঘৰত মেথি নাইকিয়া আৰু দোকানতো মই গৈ চালোঁ যে দোকানতো নাইকিয়া মেথি চ' আমাৰ ইয়াততো চানডে বজাৰ বহে চ' চানডে আনিব লাগিব আৰু ইমান ৰ'দ দি আছে মোৰ ওলাই যাবৰ কাৰণে মন নাই যোৱা চ' এতিয়া যাওঁ পিঁয়াজৰ ৰসটো উলিয়াই নাৰিকল তেল বা মিঠাতেলত মিক্স কৰি লৈ পেলাই লগাওঁ চুলিত আৰু আপোনালোককো দেখাওঁ ব'লক গাইজ এইফালে মই দুটা পিঁয়াজ কাটি লৈছোঁ এই দুটা মই এতিয়া গ্ৰেট কৰি লওঁ গ্ৰেট কৰি আপোনালোকক দেখাই আছোঁ গাইজ এইফালে মই পিঁয়াজৰ ৰসখিনি উলিয়াই ল'লোঁ আৰু এইটো অইলটো যোনটো মই ইউজ কৰি আছিলোঁ এইটো অইলে মই ইয়াতে এড কৰি দিম আৰু চুলিত লগাওঁ सो गाइज एया मैं लগাই ললো মায়ে মোক লগাই দিলে আৰু এটা 2-3 ঘণ্টা এটা ৰাখিম ৰাখি পেলাই পিছত ৱাশ কৰিম ৱাশ কৰাৰ পিছত অলপমান গোন্ধ থাকি পিঁয়াজৰ গোন্ধটো থাকিবই চিৰাম চিৰাম লগোৱাৰ পিছত চাগে অলপমান নাইকিয়া হ'ব চাগে আগতেতো মোৰ নাইকিয়া নাই হোৱা বিকজ স্মেলটো থাকে আৰু মই পিঁয়াজৰ ৰসৰ পৰ্চনটো বেছি হৈ গ'ল আৰু তেলটো কম হ'ল মোৰ সেইটো কাৰণে মোৰ চকুটো গোটেই জ্বলি আছে এতিয়া পিঁয়াজ হয় চকু জ্বলিবই চ' এতিয়া এইখিনি ৱাশ কৰোঁ গা পা ধুই মেলি আপোনালোকক লগ পাই আছোঁ বাই চ' গাইজ মই গা পা ধুই মেলি আহিলোঁ আৰু কিমান ঘামি আছোঁ মানে মই হেয়াৰ ৱাছ কৰিলোঁ দুবাৰকৈ হেয়াৰ ৱাছ কৰিছোঁ দুবাৰকৈ কণ্ডিশ্যনাৰ লগাইছোঁ আৰু এক গাল চিৰাপ লগাই পেলাই আহিছোঁ তেতিয়াও গোন্ধ আহি যায়গৈ পিঁয়াজৰ গোন্ধ এতিয়াও আছে অকণ মেবি নেক্সট ৱাছত গুচি যাব আৰু মই এতিয়া মুখত স্কিন কেয়াৰ কৰি আহিছোঁ মোক কিমান ঘামি আছোঁ চাওক গাইজ ইমান ঘামো মানে কিয় ঘামো মই ধৰিব নোৱাৰোঁ মোক এনেকুৱা লাগিছে মোৰ স্কিনটোৱে বমি কৰি আছে চ' এতিয়া আবেলি হৈ গৈছে মায়ে বোলে চাগু পাপৰ খাই চাগু পাপৰ ভাজিব দিছে চাহ বনাওঁ আৰু চাহ খাওঁ মা আৰু মই গাইজ মায়ে মোক পাপৰ ভাজিব দিছিলে আৰু মা নিজে আহি গৈছে ভাজিবৰ কাৰণে এতিয়া ভাজিব কতে কতে ৰাতি হ'ব আৰু মই এডিট কৰি আছোঁ গাইজ কি এডিট কৰি আছোঁ গাইজ এডিটটো কৰিব লাগিব ন ফাৰ্ষ্টতে তুমি ঠিক আছে মই বহি আছোঁ তুমি চাহটো আনি দিব লাজ নাই পোৱা একদম নাই মা হয় তুমি মা হয় So guys, এই ভিডিঅ'টো মই আউটৰটো শ্বুট কৰিব পাহৰি গৈছিলোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব নহয় তেতিয়াহে আপোনালোকে ছাবস্ক্ৰাইব কৰিব এইটো ক'বলৈ কাৰণে পাহৰি গৈছিলে মায়ে মোক চাইছে হাঁহি আছে চ' সেয়াই আজি মই এণ্ড কৰি আছোঁ আজি শ্বুট কৰি আছোঁ মানে আউটৰটো আৰু মই মেহেন্দি লগাইছিলোঁ গাইজ মই শ্বৰ্টছত দেখাইছোঁ অলমষ্ট যাব গুচি গৈছে অকণ গুচিয়ে গৈছে মেহেন্দি কিন্তু সেয়া আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আন এটা ভিডিঅ'ত আকৌ লগ পাম বাই